নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? এতিয়া আজি আমি ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ আৰু এইফালে আমাৰ বেটা শুই আছে। মই বহি আছোঁ। এতিয়া আমি দুইটা এতিয়া গধূলি বাজিছে 7:30 আৰু অকণমান দেৰি পিছতে ভাত বনামগৈ আৰু আজি ভাত একো নাই, নিৰামিষ। দেখাম আপোনালোকক কি বনাম আৰু এটা বস্তু বনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু চাই যাব ভিডিঅ'টো। আজি ৰাতিৰ খানাটো এনেকৈ গ'ল আৰু এতিয়াবাৰত আমি নাখাওঁ যে সেইকাৰণে ৰঙালাও আলু এনেকৈ বইল কৰিলোঁ আৰু এতিয়া মই ইয়াত তেল অকণমান গৰম কৰি তাত দি দিছোঁ, ধনিয়া গুটি কেইটামান আৰু পিঁয়াজ। এইখিনি মই অকণমান দেৰি ভাজি ল'ম, তাৰপৰা সেই পিটিকাখিনি দি দিম। খাই এনেকৈ বহুত টেষ্টি লাগে। এইভাগে আজি পিটিকাখন বনাম বুলি ভাবিছোঁ। খাই চাবচোন, এনেকৈ ৰঙালাও আলু বইল কৰি এনেকৈ পিটিকা কৰি বহুত ভাল লাগে খাই। এয়া অকণমান মই ধনিয়াকেইটা মানে অকণমান ফুটিবলৈ দিম। যেতিয়া ফুটিব তেতিয়া এইখিনি হৈ যাব। আৰু এয়া চাওক, মই যে বস্তুটো বনাম বুলি কৈছিলোঁ, এটা কেক, এটা ছাৰপ্ৰাইজ কেক। আৰু এইফালে চব্জি, এয়া পিটিকা চব্জি আছিলে আৰু এয়া বেতগাজ আলুৰ চব্জি আৰু মধুসোলেং আৰু দালি এখন, মচুৰ দাইল। আৰু এতিয়া পিছদিনাখন এয়া দেখাইছোঁ। পিছদিনাখন আছিলে 5 জুন, বিশ্ব পৰিৱেশ দিৱস। আৰু চবেই হয়তো জানেই, বিশ্ব পৰিৱেশ দিৱসৰ দিনা আমি গছ এজোপা হ'লেও ৰুব লাগে, পুলি এটা হ'লেও ৰুব লাগে। এইটো আমাৰ নিজৰ কাৰণেই, কাৰণ আমি বহুতো গছ কাটি ধ্বংস কৰিছোঁ, আমাৰ বহুত কামত লগাইছোঁ। কিন্তু এজোপা গছৰ মূল্যৱান বহুত মূল্য। সেইকাৰণে এই দিনটোত আমি চবেই গছ এজোপা হ'লেও ৰুব লাগে। আৰু গছ যিমানেই থাকিব আমি সিমান দিনলৈ জীয়াই থাকিম বুলি মই ভাবোঁ। আৰু এতিয়া আজিকালি যিমানেই ৰাস্তা পদূলি হৈছে সিমানেই গছ গছনি কাটি শেষ কৰিছে আৰু ৰ'দৰ প্ৰকোপত আমি থাকিব পৰা নাই। সেইকাৰণে এতিয়া আমি গৰম উঠিলে কিয়নো গছজোপাৰ তলতহে আমি জিৰণি লওঁ বতাহত। আৰু যদি সেই গছজোপাই আপোনালোকে কাটি পেলায়, তেনেহ'লে আপোনালোকৰ অৱস্থা কি হ'ব এবাৰ ভাবি চাব। সেইকাৰণে এজোপা হ'লেও গছ ৰুব লাগে, কাটি ধ্বংস কৰিব নালাগে। সেয়াই আৰু মই এতিয়া পিছফালৰ বাৰীৰ পৰা তামোল পুলি 4টামান আনি পদূলিমুখত লগাইছোঁ। আৰু এটা বস্তু বনাইছোঁ ইয়াত আমাৰ আলিৰ মূৰত, সেইটো দেখাম আপোনালোকক। কি বনাইছোঁ হোৱাগৈ নাই কমপ্লিট, হ'লে আপোনালোকক দেখাম মই তেতিয়া। এতিয়া মই তাতে বহি ভিডিঅ' বনাই আছোঁ আৰু সিহঁতক পুলিকেইটা ৰুবলৈ লগাইছোঁ। সেয়া আৰু এতিয়া ৰাতি হ'ল আৰু আমাৰ বাৰ্থডে মানে কেক কাটিবলৈ লৈছে আৰু এয়া To you. Happy birthday, Mama. Happy birthday to you. Happy birthday, Baba.
তেখেতৰ আজি জন্মদিন হৈছে পৰিৱেশৰ দিনে আৰু কেক কাটিব আৰম্ভ কৰিছে সকলোৱে আশীৰ্বাদ কৰিব যাতে আগৰ মানে আহি থকা দিনবোৰ ভালকৈ গৈ সেইটোৱে আৰু এই গিফ্টটা খুলিছা Ya time of still gini. Dia pada kan ini. খাই থাকিবি তোক সেইকাৰণে খাই মানে দিছে Bisa gua kalau ya gua. Oi kamu tuh di sini kamu. তাৰ আকৌ সমাজত দিলে ভাঙিয়ে থাকিব এইটো কি আৰু যে আমাৰ মানে ইয়াত এনেকৈ জন্ম মাহত এনেকুৱা এটা নিয়ম কৰে বিশেষকৈ ল'ৰাবোৰৰ ছোৱালীবোৰৰ নকৰে এতিয়া বাৰ্থডে দিনাখনিয়ে মানে নিয়ম কৰে বাৰটো হ'লেও হয় এয়া হাঁহ এটা খায় এয়া নিয়ম কৰি দিছে এতিয়া এইফালে কি খাইছা এইবোৰ গুটি লুকাইছে গুটি গিলাচ নাই নি আমি মোক আহিবা লৈ গৈছো কি খাইছা কৈ দিয়া ৰঙালাও আছে মাংস আছে হাঁহ মাংস আছে মছলা ভাজি চাটনি মাছ বিলাহী দালি মোক আহিব চুৰ কৰি খাইছে বেয়া মাংস আকৌ সেইটো বঢ়াই দিওঁ ভাত খোৱাই নাই আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি ক'ব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে কোনোবাই ছাবস্ক্ৰাইব কৰা নাই প্লিজ তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া আপোনালোকে মই যদি নতুন ভিডিঅ' দিওঁ তেতিয়া আপোনালোকে সোনকালে পাই থাকিব আৰু আজিলৈ ইমানতে মোৰ ভিডিঅ'টো শেষ কৰিছোঁ বাই বাই